এতিয়া মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য মহোদয়ক তেখেতৰ দুআষাৰ আগবঢ়াবলৈ। সবে ভালে আছেনে? কিছুমান একদম দুখত থাকা যেন লাগিছে। যোনে যোনে এপইণ্টমেণ্ট পাব হাত উঠাওকচোন। যোনে এপইণ্টমেণ্ট পাব হিয়ে বাহ, এপইণ্টমেণ্ট পোৱাই বেছি দেখোন। থেংক ইউ। আমাৰ আজি এটা ঐতিহাসিক কাৰ্যসূচী সম্পন্ন হ'বলৈ গৈ আছে যে 2003 চনত BTC চুক্তি হোৱাৰ পিছত পঞ্চায়তী ৰাজটো গুচাই পেলাই 6 শিডিউলত VCDC এটা চিষ্টেম এটা ইয়াত লাগু কৰাৰ পিছত আমাৰ পঞ্চায়ত ছেক্ৰেটাৰী ইয়াৰ পৰা উঠাই নিয়া হৈছিলে আৰু আজি পুনৰ গ্ৰাছৰুট লেভেলৰ যিটো ডেভেলপমেণ্ট সেইটো এনচিয়ৰ কৰিবৰ কাৰণে, ষ্ট্ৰীমলাইন কৰিবৰ কাৰণে পুনৰ VCDC ছেক্ৰেটাৰী নিয়োগ কৰা এই কাৰ্যসূচীত উপস্থিত PNRD বিভাগৰ ইনচাৰ্জ আৰু আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ টুৰিজিম বিভাগৰ EM ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া, আমাৰ হেণ্ডলুম টেক্সটাইলৰ EM ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, আমাৰ PHCৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ MCLA তথা পলিটিকেল ছেক্ৰেটাৰী মাধৱ চেত্ৰী ডাঙৰীয়া, বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী ডাঙৰীয়া, আমাৰ ছেক্ৰেটাৰী ধীৰাজ খাউদ ডাঙৰীয়া আৰু ডাইৰেক্টৰ অৰ্থাৎ CSD ৰাজবংশী ডাঙৰীয়া, আজি এই সভাত উপস্থিত আমাৰ PD সকল, BDO সকল, PNRD বিভাগৰ বিষয়াসকল আৰু যিসকল আজি এপইণ্টমেণ্ট নিবলৈ আহিছে আমাৰ সেই কেণ্ডিডেটসকলৰ লগতে অভিভাৱকসকল, প্ৰথমতে মই আপোনালোক সকললৈ অভিনন্দন জনাইছোঁ। আৰু 2020 চনত পুনৰ যেতিয়া তৃতীয় চুক্তি হ'ল সেই সময়ত আমি চাইছিলোঁ যে উন্নয়নটো যদি এটা সঠিকভাৱে হ'ব লাগে, এটা ফ্ল'ত যাব লাগে, তেতিয়া আমাৰ কিছুমান বিষয়াবিলাক আমাক লাগিব, কিছুমান আমাক ষ্টাফ লাগিব, কিছুমান টীম লাগিব যিসকলে নেকি ওপৰৰ পৰা তললৈকে আৰু তলৰ পৰা ওপৰলৈকে আমাৰ কামবিলাক খুব ভালকৈ কৰিব। আগৰ চৰকাৰৰ 17 বছৰত VCDC ছেক্ৰেটাৰীত নোহোৱাৰ কাৰণে, VCDC অফিচ নোহোৱাৰ কাৰণে গোটেই ৰুৰেল ডেভেলপমেণ্টটো খুব খেলিমেলি লাগি গৈছে। সেই সময়ত BDO সকলক বহুতে অফিচত বহি ডিউটি কৰা নাছিলে, কোনোবা 3 মাহ 4 মাহ 6 মাহলৈকে গুৱাহাটীত বহি ডিউটি কৰিছিলে। PD সকলক অফিচত বহুতে বহা নাছিলে আৰু আনপিনেদি পঞ্চায়ত যিহেতু নাই, ছেক্ৰেটাৰী VCDC ছেক্ৰেটাৰী নাই, আমাৰ মানুহবিলাকে ফাইলবিলাক লৈ লৈ ঘৰে ঘৰে ঘূৰিছিলে। ক'ৰবাত চাহ দোকানত বহি লিখিছিলে, কাৰোবাৰ ঘৰত বহি লিখিছিলে, ক'ৰবাত ৰেষ্ট হাউচত বহি লিখিছিলে আৰু এনেকুৱা এটা গভৰ্ণমেণ্ট চলিব নোৱাৰে। ভাৰত চৰকাৰে লাখ লাখ কোটি টকা ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰি আছে আৰু পঞ্চায়তী ৰাজ ছিষ্টেমটো এনেকুৱা এটা ছিষ্টেম য'ত শিশুৰ পৰা বৃদ্ধলৈকে চবৰ কাৰণে আঁচনি আছে, সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আঁচনি আছে, খেতিয়কৰ কাৰণে আঁচনি আছে, বিভিন্ন আমাৰ আৰ্টিচানসকলৰ কাৰণে আঁচনি আছে, চব ছেকশ্যন মানুহৰ কাৰণে পঞ্চায়তী ৰাজ ছিষ্টেমৰ থ্ৰুৱেদি, PNRD থ্ৰুৱেদি আঁচনি আছে। আৰু সেই আঁচনিবিলাক যদি সঠিকভাৱে ৰূপায়ণ নহয়, দেশৰ যিটো উন্নয়নৰ প্ৰক্ৰিয়া সেইটো ক'ৰবাত নহয় ক'ৰবাত যাই ৰখি যাব।
আমাৰ ইকনমিটো আমাৰ অৰ্থনীতিটো ডিপেণ্ড কৰে আমাৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন আমি কৰা খেতি বাতি বিভিন্ন কাম কাজৰ ওপৰত লাইন ডিপাৰ্টমেণ্টবিলাকে বিভাগীয় যিবিলাক আমাৰ বিভাগ আছে এই বিভাগবিলাকে এগ্ৰিকালচাৰ ফিচাৰী সেৰিকালচাৰ যি বেলেগ বেলেগ কাম কৰে এই আটাইবোৰ কাম PNRD বিভাগে একেলগে কৰে আৰু PNRD বিভাগ আৰু বাকি লাইন বিভাগৰ লগত যদি ষ্ট্ৰীমলাইন কৰিব পাৰে কনভাৰ্জেন্স কৰিব পাৰে তেতিয়া আমাৰ ডেভেলপমেন্টটো আৰু ক্ষিপ্ৰতাৰে হ'ব এই কামখিনি কৰাৰ কাৰণে এক্ৰেডিট ইঞ্জিনিয়াৰ দিছে আমাৰ SRLM NRLM চাবলৈ BPM দিছে DPM দিছে আৰু বিভিন্ন ৰুৰেলতে আমাৰ বেছি জনসংখ্যা আজি কি কৰে বসবাস কৰে তো সেই কাৰণে আজি আমি সেই সময়ত দেখি আছিলো মই চৰকাৰত নাছিলো কিন্তু এজন এক্টিভিষ্ট হিচাপে সোশ্যাল ওয়ার্কার হিসাবে আৰু রাইট মুভমেন্টত থকা হিসাবে এই বিষয়বিলাক আমি চাই আছিলো সেই কাৰণে এটা আছিল ডিসি সকলে 6 শিডিউলত ডিসি সকলৰ একো ৰোল নাছিলে আৰু ৰোল নাছিল কাৰণে ডিসিৰ একো কাম নাই কাৰণে বিপদে আপদৰ সময়তো ডিসি সকলে কেতিয়াবা কাম কৰা নাছিলে এই সময়ত মোৰ মনত আছে আমাৰ নাগৰিজুলিত এটা সময়ত বানপানী আহিছিল তাত পিপলানি বুলি এটা গাঁও আছে নদীৰ মাজত ৰাতি 12 বাজিত এটা খবৰ আহিল মই তেতিয়া ষ্টুডেন্ট ইউনিয়নতে আছিলো যে এটা গাঁও পুৰা পানীত ডুবি গল ডুবি যাই প্লাই এটা ছালত ঘৰৰ ওপৰত পৰিয়ালটো উঠি আছে ইফালে নিখা 12 বাজি পাৰ হৈ গল কোনো লাইট টাইট নাই সেই পৰিয়ালটো যে ছালত উঠি আছে বেলেগ এজন মানুহ যিজনে গাঁৱৰ পৰা লাষ্ট ওলাই গৈছে পানী বাৰা সময়ত হি দেখা পাই আহিছে আৰু হি যত গৈছে নিৰাপদ জাগাৰ পৰা হি প্ৰশাসনক যোগাযোগ কৰি কৈছে যে মই এনেকুৱা এটা পৰিয়াল দেখা পাই আহিছিলো যোনে নেকি ছালত উঠি আছে কিন্তু বৰষুণটো পানীটো আহি টিঙত লাগিছে এতিয়া লাগে টিংটো যদি ডুব গল ইহঁতৰ পৰিয়াল আৰু মাক দেউতাক সব বহি গল মই ডিসিক ফোন কৰিলো ডিসিয়ে ক'লে এটোটো মোৰ ৰোল নহয় 6 শিডিউল কাউন্সিলত মোৰ একো ৰোল নাই আপনি বেলেগক কন্টেক্ট কৰক মই এটো কেনেকৈ হ'ব পিছত ইফাল ফোন কৰি ৰাতি আৰ্মি ব্ৰিগেডিয়াৰক ফোন কৰিলো আৰ্মি ব্ৰিগেডিয়াৰে নিজৰ অফিচাৰবিলাকক ক'লে আমি প্ৰায় 45 মিনিট পিছত আৰ্মিৰ নাও লৈ টৰ্চ লৈ সেই ঠাইলৈ যাব লগা হ'ল কিন্তু টিঙত পানী পুৰা উঠি গৈছে মানুহ তাত পানীটো চুৱা নাই সেই পৰিয়ালটো উদ্ধাৰ কৰা হৈছে আৰু সেই কাৰণে আমি ভাবিলো যে ভাৰতবৰ্ষত ডেভেলপমেন্টাল যেটো ইউনিট যেটো কাউন্ট কৰে হেতু হল ডিস্ট্ৰিক্ট ওয়াইজত আমাৰ ইনডেক্স বিলাক বনাই তো আমাৰ ইয়াত ডিসিৰ ৰোল নাথাকা মানে ইয়াত কেনেকৈ কোনটো ডিস্ট্ৰিক্টত কেনেকৈ ডেভেলপ হ'ব এইটো কোনে আমাৰ হিচাপবিলাক দিব সেই কাৰণে 2020 চুক্তিত ডিসি সকলৰ ৰোলটো আনা হৈছে আৰু যেহেতু লোয়েষ্ট লেভেলত ডিস্ট্ৰিক্টৰ ইউনিট ডিস্ট্ৰিক্টৰ হেড টু ডিসি আগৰ 17 বছৰত যেতিয়া বিষয়াবিলাক ছুটিত যায় নাহে ঘৰৰ পৰা 6 মাহ ডিউটি কৰে তেতিয়া ডিসি যেহেতু নাই তেখেত সকলক কোনে বাধ্য কৰিব অফিচত আহিবৰ কাৰণে নিজৰ বিভাগীয় অফিচাৰবিলাককটো শান্তনা কৰি ৰাখিব বিডিও পিডি ক'ব স্যাৰ বেয়া নাপাব মই ইয়াৰ পৰা কাম চলাই আছো পিডিএটো আৰু ক'ব হ'ব আৰু কি কৰিম পিডিএ যদি কিবা কৰে হেতু আৰু ওপৰত কৈ দিব হয়তো ইএমক কৈ দিব যে স্যাৰ উপায় নাই আৰু আপোনাৰ যি লাগে হৈ থাকিব মই মানে এনেকা কৰিব এনেকাটো অফিচ নচলে এটা ডিসি আহাৰ লগে লগে আমাৰ সব ষ্ট্ৰীমলাইন হৈ গল এনেকুৱা কিছুমান কাম আমি কৰিলো যেটো নেকি ডেভেলপমেন্টটো এনশিওৰ কৰিবৰ কাৰণে আৰু সেই কাৰণে আজি আপোনালোকে দেখিছে যে এই 5টা বছৰত এনেকুৱা কিছুমান কাম হল স্বাধীনতাৰ 70 বছৰত নোহোৱা কিছুমান কাম হল আজি আমাৰ ধীৰাজ খাউত ডাঙৰীয়া আপোনালোকে এটা হাত চাপৰি দিয়ক যে বডোলেণ্ডত ভূমিৰ সমস্যা সমাধান কৰাৰ কাৰণে একমাত্ৰ সকললৈ নমস্কাৰ জনাইছো খুলুমবাই পূজনীয় প্ৰমোদ বড়ো স্যাৰ উপস্থিত অনাৰেবল ডেপুটি চিফ স্যাৰ আমাৰ সন্মানীয় এম স্যাৰ সকল
উপস্থিত সুধীবৃন্দ, আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ PDDRD সকল, বিভিন্ন ব্লকৰ বিডিঅ' তথা ষ্টাফ, লগতে আজিৰ এই অনুষ্ঠানৰ যি আমাৰ মুখ্য আমাৰ আলহী, নতুনকৈ নিযুক্তিপ্ৰাপ্ত 420টা VCDCৰ ছেক্ৰেটাৰী সকল, মানে মই নিযুক্তিপত্ৰ আজি পাব এতিয়া, কিন্তু মই ছেক্ৰেটাৰী হিচাপে আমি ক'ব বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানটো অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান এইকাৰণে, অনাৰেবল চিফ প্ৰমোদ বড়ো ছাৰে যেতিয়াই কাৰ্যভাৰ লৈছিলে তেতিয়া বিভিন্ন সময়ত আমাৰ যি পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ যি ৰিভিউ মিটিং হয় তাত কেইটামান কথা সদায় কৈছিলে। লক্ষ্য, ভিজন, আমি গ্ৰামোন্নয়নৰ ক্ষেত্ৰত আমাৰ বহুত কৰিব লগা আছিলে, বহুতখিনি কৰা হ'ল, এতিয়াও কৰিব লগা আছে, কিন্তু এটা ডাঙৰ কাম কাউন্সিল হোৱাৰ পৰা হোৱা নাছিলে। সেইটো হৈছে VCDC কেনেকৈ সবল কৰিব পাৰি, ষ্ট্ৰেংথেন কৰিব পাৰি। VCDCৰ যি আন্তঃগাঁথনি বা তাত যি ষ্টাফৰ যি পেটাৰ্ণ, সেইবিলাক খুব দুৰ্বল আছিলে বা নাই বুলিয়ে ক'ব পাৰি। গতিকে এই কথাটো কেইবাবাৰো আলোচনা হৈছিলে আৰু আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছিলে যে আমি এই ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত, অসম চৰকাৰৰ লগত, ভাৰত চৰকাৰৰ লগত আমি যোগাযোগ কৰিম আৰু পৰৱৰ্তী সময়ত এই যোগাযোগবিলাক কৰা হ'ল। বিভিন্ন VCDC য'ত বহিবলৈ জেগা নাছিলে, বিল্ডিং নাছিলে, আমি ভাৰত চৰকাৰৰ RGS বুলি আঁচনিৰ অধীনত আমি ফাণ্ড পালোঁ। আমাৰ এতিয়া 420টা VCDCৰ ভিতৰত আমাৰ যিখিনিত বিল্ডিং নাছিলে 213টা, সেইবিলাকো কনষ্ট্ৰাকশ্যন হৈ গ'ল। তাৰ পিছৰ ডাঙৰ সমস্যাটো আছিল যে VCDCবিলাক চলাবলৈ আমাৰ কোনো চৰকাৰী বিষয়া নাছিলে বা আমাৰ যে ছেক্ৰেটেৰিয়েট, PD অফিচ, BDO অফিচ আৰু VCDC মাজত গেপ আছিলে, যোগাযোগৰ কোনো ব্যৱস্থা নাছিলে। গতিকে আমাক এজন প্ৰতিনিধিৰ দৰকাৰ আছিলে যিয়ে আমাৰ চৰকাৰী আঁচনি কাম কাজৰ ক্ষেত্ৰত PD অফিচৰ পৰা আৰম্ভ কৰি BDO অফিচৰ পৰা আৰম্ভ কৰি VCDC লৈ এটা যোগসূত্ৰৰ এটা ৰক্ষাৰ কাম কৰিব। গতিকে এই অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত আমাৰ অনাৰেবল চিফ ছাৰৰ যথেষ্ট ভূমিকা আছে। ডেপুটি চিফ ছাৰেও এই কথাটোত লাগি আছিলে আৰু আল্টিমেটলি আজি আমি এনেকুৱা এটা ভাল দিন আমি ইয়াত পাইছোঁহি যে এই কষ্টৰ ফলস্বৰূপে চিফ ছাৰৰ যি ভিজন, তাৰ ফলস্বৰূপে আজি আমি 420টা VCDCৰ কাৰণে 420জন আমি ছেক্ৰেটাৰীক নিযুক্তিপত্ৰ দিবলৈ আমি গৈ আছোঁ। গতিকে মই তাৰ কাৰণে অনাৰেবল চিফ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এটা সুন্দৰ হাত চাপৰিৰে আমি ছাৰক ধন্যবাদ দিব লাগে। মই এই আজিৰ কাৰ্যসূচীত আপোনালোক আটাইকে মই আদৰণি জনাইছোঁ। আদৰণি ভাষণত মই দুটামান মাত্ৰ কথা আমাৰ নতুনকৈ নিযুক্তি পত্ৰ পাবলগীয়া আমাৰ ছেক্ৰেটাৰীসকলক মই ক'ব বিচাৰিছোঁ যে আমাৰ বিভিন্ন বিভাগৰ ভিতৰত গ্ৰামোন্নয়ন বিভাগটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ। কাৰণ এই বিভাগৰ লগত জড়িত আছে আমাৰ গ্ৰাম্যাঞ্চলৰ একেবাৰে দুখীয়া মানুহৰ ভৱিষ্যতৰ কথা। গতিকে আমি আজি এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পিছত, আপোনালোকক দিয়াৰ পিছত আপোনালোকে কিছু দায়িত্ব ল'ব লাগিব, আপোনালোকে ৰেছপনচিবিলিটি যে আমাৰ আজি এনেকুৱা এটা যুগত আপোনালোকে ইমান সৌভাগ্যৱান যে আপোনালোকে এটা নিযুক্তি পত্ৰ পাবলৈ গৈ আছে। তাৰ পিছত আপোনালোকৰ যিখিনি কৰণীয় সেইখিনি সন্দৰ্ভত আপোনালোকক আমি পৰৱৰ্তী পৰ্যায়ত প্ৰশিক্ষণৰ কাৰ্যসূচী ল'ম। আমাৰ পঞ্চায়ত বিভাগৰ তৰফৰ পৰা আমি কোকৰাঝাৰত বা আমি বিভিন্ন জিলাত আমি প্ৰশিক্ষণৰ কাৰ্যসূচী ল'ম আৰু আমাৰ এটা ব্যৱস্থা আছে, আমি বাহিৰতো পঠাই আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। আমাৰ SIPRD আছে বা বেলেগ ৰাজ্যৰ লগতো আমাৰ যোগাযোগ আছে। গতিকে সেই ক্ষেত্ৰত আমি আপোনালোকৰ কি কৰণীয় আছে, কি কৰিব লাগে, সেইখিনি সন্দৰ্ভত আমি অতি সোনকালে ব্যৱস্থা ল'ম। গতিকে মই আৰম্ভণিতে এইখিনি কথা
কৈয়ে মই আপোনালোক আটাইকে আদৰণি জনাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীলৈ আগবঢ়াৰ কাৰণে মই আমাৰ ডাইৰেক্টৰ মহোদয়ক ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ।